দেব দেখাই ফুৰিছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ ঐতিহ্য অসমলৈ। আজি ব্লগ বনোৱাৰ কোনো প্লেনিং নাছিলে, আহিলোঁ মাজুলীলৈ। ইয়াৰ নাম ৰংগকিশোৰ মহন্ত। আজি ই কি কৰিছে, একক অভিনয় কৰিবলৈ আহিছিলে। ইয়াত একক অভিনয় প্ৰতিযোগিতা হৈছিলে আৰু একক অভিনয় বঁটা ৰাখিছিলে ভাওনাৰ চন্দ্ৰ। তাৰ পৰা ই কৰিছিলে ৰাৱণৰ ভাওটো কৰিছিলে ন, ৰাৱণৰ কেৰেক্টাৰটো ই কৰিছিলে। মই গাইছিলোঁ, পলাশ দাই বজাইছিলে খোল। তাৰপৰা এতিয়া ৰিজাল্ট দিলে, ই ধুনীয়া অভিনয় কৰিলে আৰু বৰ্তমান ভাওনা চন্দ্ৰ বঁটাটো সিয়ে পাবলৈ সক্ষম হৈছে। নমস্কাৰ, সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে আগলৈ আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ অবিহনে একো কৰিবলৈ নোৱাৰোঁ। তেতিয়াহে আৰু যদি কিবা যদি কৰোঁতে কিবা ভুল ভ্ৰান্তি ৰৈছে সকলোৱে ক্ষমা কৰিব। আমি লিংকটো দিম বাৰু। মোৰো এটা ইউটিউব চেনেল, ইয়াৰো এটা ইউটিউব চেনেল আছে ৰংগকিশোৰ মহন্ত, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো। আৰু ইয়াৰ আগৰ শিৱসাগৰতে ই ক্লাছ 5ত পঢ়ে, বহুত ভাল অভিনয় কৰে। ক্লাছ 6ত পঢ়ে। ইয়াৰ ভাওনাৰ ক্ষেত্ৰত জয় যাতে অক্ষুণ্ণ থাকক সদায়, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। বায়ন খাই বৈ গেলা হৈ আহিছে। আমি আজি ভাল লাগিলে, আমি গোসাই বনোৱা সিদ্ধ অকমান খালোগে, ভাল লাগিলে। পনীয়ে চনীয়ে খোৱালে, বহুত দিনত খাইছো আৰু আমি মেলাত আছো ইয়াত। বৰ ধুনীয়া লাগিলে দেই, পোৱাৰ কাৰণে বেছি ভাল লাগিলে। আৰু আমি আজি প্ৰথমবাৰ পাইছিলো ল'ৰাটো অভিনয় দেখি আমি আপ্লুত হৈছিলো। সঁচাকৈ ভাল অভিনয় কৰে আৰু ভাওনা চন্দ্ৰ বঁটাটো সি পাইছে। সকলোৱে আশীৰ্বাদ কৰিব আগলৈ যাতে সি আৰু ভাল অভিনয় কৰিব পাৰে। আজিলৈকে মাজুলী বহুতবাৰ আহিছোঁ, কিন্তু সত্ৰৰ ভিতৰত প্ৰৱেশ কৰি পোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে সত্ৰৰ ভিতৰলৈ আহিছোঁ, তো দেখাই আছোঁ আপোনালোককো। ই ব্লগ বনাই আছে দেই। বলক অকণমান আগবাঢ়ি যাওঁ। এতিয়া সত্ৰৰ ভিতৰতে আছোঁ। এইপিনে সত্ৰৰ লাইব্ৰেৰীটো আছে, চলাৰ চিষ্টেম লগাই ধুনীয়াকৈ। তো প্ৰভু ঈশ্বৰক সেৱা কৰিবৰ কাৰণে ইয়াত ভকতৰ ভিৰ লাগি আছে, কিন্তু প্ৰভু ঈশ্বৰ এতিয়া পূজা পাঠ নকৰে মানে। কেলৈ 4টাৰ পৰা ভাওনা ষ্টাৰ্ট হ'ব, তেওঁ ভাওনা তাত বহি থাকিব, এজন দৰ্শক হিচাপে বহি থাকে তাত, তালৈ যাব। গতিকে ইয়াত যাওঁতে লগ কৰিবলৈ কৈছে, কিন্তু আমি পটককৈ সেৱা ভাগ কৰি থৈ আহোঁগৈ। নমস্কাৰ, গৈছোঁ বলক। বাইক লৈ ললো। দাদা ব্লগ বনাইছে। মানৱ দা তেওঁ আজি বহুত সুন্দৰ কথা দান কৰি কোনো দৰ্শকৰ মন একেবাৰে সঁচাকৈ অপূৰ্ব কথা।
সকলো আচলতে গুৰুজনৰ ইচ্ছা। তেওঁ নকৰিলে একো নহয়। গুৰুজনে গুৰুজনৰ আশীৰ্বাদ একোৱে কাম সিদ্ধি নহয়। সকলো গুৰুজনৰ আশীৰ্বাদতে এয়া আমি প্ৰভু ঈশ্বৰৰ পৰা নিৰ্মাল্য গ্ৰহণ কৰিলোঁ। এতিয়া আমি যাওঁ, ঘৰত যাব লাগে। তেওঁ যাব হৈছে, তেওঁ আমাক উপদেশ দি আছে। ল'ৰাটোৱে যিহেতু ভাওনা চন্দ্ৰ পালে, তেওঁলোকৰ এটা ঘৰুৱা সম্পৰ্ক আছে প্ৰভু ঈশ্বৰৰ লগত, গতিকে বুজাই আছে। যিখিনি ভুল হৈছে সেইখিনি বুজাবলৈ চেষ্টা কৰিব কৈছে। ভাল ভাল উপদেশ দিছে। এয়া আমাক প্ৰভু ঈশ্বৰে দেখাই ফুৰিছে। শ্ৰী ডক্টৰ পীতাম্বৰ গোস্বামী দেৱ দেখাই ফুৰিছে। বেয়া নহয় এইটো আচলতে মানে বাঁহীটো দেখোঁ ইয়াত মানে হাতেৰে নচুব লিখিত আছে, কিন্তু ইয়াত এটা বস্তু বাজি আছে, সেইটোকে দেখাই ফুৰিছে তেওঁ আমাক। ইয়াত এটা চাউণ্ড ছিষ্টেম আছে, সেইটো বাজি আছে। প্ৰত্যেকটোতে আছে ইয়াৰ। আপোনাৰ এইটোত গ'লেও দেখিব। এতিয়া এই দুটাত দেখাবলৈ গৈছে। ইত্যাদি কিবা কিবি বাজি আছে, ভাওনাৰ গীত। এই বাঁহীটো লৈ আছে নহয়, বাঁহী সেইবোৰ হেৰি কৰিছে ইয়াত বাঁহীৰ বিট এটা বাজি আছে। এইটো ধুনীয়াকৈ স্পীকাৰ লগাই থৈছে, সেইটো দেখাইছে। প্ৰত্যেকটোতে আছে বাজি। মানে বুধৰ সৈতে এতিয়া আমি যামগৈ ঘৰ। সকলোখিনি হ'ল ইয়াতে প্ৰগ্ৰেম। এতিয়া 4টা বজাত ভাওনা ষ্টাৰ্ট হ'ব। লাহে মানুহ আহিছে। ইমান এটা সুন্দৰ পৰিৱেশ, মণিকাঞ্চন ক্ষেত্ৰ মাজুলীৰ। বহুত ভাল লাগিছে সঁচাকৈ। এবাৰ আহি গ'লোঁ যদিও আকৌ আহিলোঁ, হেঁপাহ নাই পলোৱা, আকৌ আহিম। সঁচাকৈ আপোনালোকো আহিব। আৰু আছে আপোনাৰ 4 দিনমান আছে আৰু অনুষ্ঠান, আহিব সকলো। এয়া আমাৰ ৰঙকিশোৰৰ মমাইক। নমস্কাৰ। এওঁ আজি বহুতখিনি সহায় কৰিছে আমাক, মানে তাকো সহায় কৰিছে বহুত, যিহেতু মোমাইক তাৰ ভাগক। হ'লেও এওঁ ভাওনা ক্ষেত্ৰত বহুত এক্সপিৰিয়েঞ্চ আছে, অভিজ্ঞতা থকা এজন মানুহ। তো আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আকৌ লগ পাম। যদি ভাল লাগে ব্লগটো তেন্তে লাইক কৰিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে শ্বেয়াৰটো মাৰি দিব। ধন্যবাদ।